নমস্কাৰ বন্ধু বান্ধৱীসকল, আহকচোন আজি ভিডিঅ'টো লৈ আহিছোঁ উফিৰ পৰা কেনেকৈ পৰিত্ৰাণ পাব পাৰি। মই বিশেষকৈ বহুত বেছিয়ে উফি হৈছিল মোৰ মূৰত আৰু একেবাৰে এতিয়া নাইকিয়া হৈ গ'ল। সেইকাৰণে ভিডিঅ'টো আপোনালোকৰ লগত শ্বেয়াৰ কৰিম বুলি ভাবিলোঁ। চাওকচোন, বাতিটোতে মই বাজাজ তেল অলপ লৈছোঁ। আপোনালোকে নাৰিকল তেলো দিব পাৰিব। আৰু ই ভিটামিনৰ টেবলেট ল'ম এটা। ই ভিটামিনৰ টেবলেটৰ কথা সকলোৱে জানেই। নখ আৰু চুলিৰ কাৰণে কিমান বেছিয়ে ভাল। আৰু মোৰ মূৰত মই বিশেষকৈ নেদেখাওঁ, মই কালি ইউজ কৰিছোঁ আৰু একেবাৰে মোৰ এতিয়া উফি নাই বুলি ক'লেও বেয়া নহয়। আজি মই ল'ৰাটোৰ মূৰতে দেখুৱাম, সেইকাৰণে কমকৈ লৈছোঁ। যদি আপোনালোকৰ চুলি সৰহ হয় তেতিয়া টেবলেটটো দুটা ল'ব আৰু পৰিমাণটো তেলৰ বঢ়াই ল'ব। চাওকচোন, নেমু মই এফাল দিম। ৰসো আছে যিহেতু নেমুটো এফালেই দিম। চাওকচোন, ধুনীয়াকৈ ফেটি ল'ম। কিন্তু আপোনালোকে সপ্তাহত দুবাৰকৈ ইউজ কৰিবই। তেতিয়া 4-5 বাৰমান কৰাৰ পাছতে উফি একেবাৰে মূৰত নাইকিয়া হৈ যাব। গেছতে মই গৰম পানী বহাই থৈছোঁ বাতি এটাত, আৰু ইয়াৰ ওপৰতে সেই সৰু বাতিটো যে লৈছোঁ, চাওকচোন অকণমান পানীখিনি গৰম হোৱাত দি দিছোঁ। আৰু নেমু পানীখিনি সেই ঠাণ্ডা ভাৱটো নাইকিয়া হোৱালৈকে ৰাখিম। কুহুমীয়া, চাওকচোন কুহুমীয়া হৈছে মোৰ। আৰু মই গেছটো অফ কৰি ল'ৰাটোৰ মূৰতে সানি দিম। তাৰো যিহেতু অকণমান উফি হ'বলৈ ধৰিছে। আৰু ভনীয়েকে কিমান দিগদাৰ দি আছে চাওক, তাক নমুনা কৰি আছে। ইয়াৰ মূৰত মই ধুনীয়াকৈ 10 মিনিটমান মালিচ কৰি দিম তেল আৰু নেমুখিনি দি। চাওকচোন, ধুনীয়াকৈ ভিজি যোৱালৈকে সানি থ'লোঁ। যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট কৰিব।